নমস্কাৰ আমি আকৌ গল্প ক'বলৈ আৰম্ভ কৰিছোঁ আৰু গল্প ক'বলৈ এতিয়া মোৰ কাষত আছে কোন আছে জোৰ জোৰে আৰু দিতাই এতিয়া গল্প ক'ব আজিৰ গল্প হ'ল সিংহ আৰু মাউচ লায়ন আৰু মাউচ সিংহ আৰু নিগনি এটা সিংহ আছিলে সিংহটো শুই আছিলে কেনেকৈ শুই আছিলে গভীৰ টোপনিত গৈ আছিলে আৰু গছৰ তলতে টোপনি গৈ আছিলে আৰু তেতিয়াই এটা মাউচ এটা আহি গ'ল সিংহটোৰ গাৰ ওপৰতে জাম 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 কৰি দিলে সিংহটোৰ ওপৰতে খেলিলে তেতিয়া সিংহটো সাৰ পাই গ'ল আৰু সাৰ পাই কি ক'লে সিংহটোৱে কৈ দিলে তুমি মোৰ কেঁচা টোপনি কিয় ভাঙি দিলা মই এতিয়া খাই দিম লগে লগে খাই কিন্তু মাউচে ক'লে নাখাব মহাৰাজ নাখাব তুমি ইমান বেবি মই ইমান ডাল তুমি কেনেকৈ হেল্প কৰি দিবা যাবলৈ দিয়ক নিজৰ বাঘটো এৰি দিলে মাউচটো উঠি বাঘটো শুই থাকিলে তেতিয়া এটা দুষ্ট মানুহ আহিলে জালখন পাতি দিলে জালখন কামি গ'লে মাছখন কাট কৰি দিলে পিছত জালখন ভৰি গ'ল মিতিয়া ফ্ৰেণ্ড আমি ফ্ৰেণ্ড আৰু তাৰপিছত ক'লে আমি ফ্ৰেণ্ড তাৰপিছতে সিংহ আৰু মাউচ ফ্ৰেণ্ড হৈ গ'ল সেইটো আছিলে আজিৰ গল্পটো কেনে পালে শুনি আপোনালোকে তোমালোকে জনাবা আৰু আজিলৈ আমি এতিয়া লৈছো বাই বাই বাই